নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ অন্য এটি কাহিনী লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছেই, মই এটা থাম্বনেইল দিছিলোঁ প্ৰাঞ্জনা। সেই কাহিনীটো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। লৈ অহাৰ প্ৰাকক্ষণত মই আপোনালোকলৈ এটি বিশেষ কথা ক'বলৈ আগবাঢ়িছোঁ। এই কাহিনীটো যাতে কোনো পাৰ্চনেলৰ ক্ষেত্ৰত জড়িত নহয়। এই কাহিনীটো এগৰাকী কাম কৰা বা আনৰ ঘৰত যে কাম কৰে সেই ছোৱালীজনী জীৱনৰ কেনেকুৱা জীৱনলৈ কি পাইছিলে, কি নাই পোৱা, কেনেকুৱা ধৰণৰ মৰম পাইছিলে, কেনেকুৱা ধৰণৰ আশা মাৰপিট, এইবিলাক সেই ছোৱালীজনীক লৈ এটা নিজৰ মনৰ চিন্তা আৰু ভাৱনাই লিখা হৈছিলে এটি কাহিনী। সেই কাহিনীটোৰ নাম হৈছে প্ৰাঞ্জনা। ইয়াত কাকো প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে মই এটেক কৰা নাই, বা মই নিজে এটি কাল্পনিক চিন্তাৰ দ্বাৰা লিখা হৈছে। এইটো বনোৱা কাহিনী হয়, কোনো ৰিয়েল কাহিনী নহয়। আৰু নামটোলৈ যাতে কোনো বিতৰ্কৰ সৃষ্টি নকৰে। প্ৰাঞ্জনা, মই প্ৰথমতে ভাবিছিলোঁ প্ৰেৰণা, নীলাঞ্জনা, এইটো খাপ নাখালে শেষত এটাই ভাবিলোঁ প্ৰাঞ্জনা। গতিকে কোনো যাতে এই কাহিনীটোৰ বেয়া পাব নালাগে। মই যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ তেনেহ'লে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। কোনো যাতে বেয়া নাপায় নামটোক লৈ আৰু কাহিনীটোক লৈ। এজনী সাধাৰণ কাম কৰা ছোৱালীৰ জীৱনৰ কাহিনী। বলক তেনেহ'লে আমি যাওঁ কাহিনীৰ মাজলৈ। প্ৰাঞ্জনা ছোৱালীজনীৰ নাম। প্ৰাঞ্জনা ঘৰৰ অৱস্থা ইমান ভাল নহয়। মাক দেউতাকে দিনৰ দিনটো হাজিৰা কৰি দুবেলা দুমুঠি ভাত খাবলৈ বহুত কষ্ট হয়। সেইবাবে প্ৰাঞ্জনাক মাক বাপেকে সৰুতে আনৰ ঘৰত দি দিলে। তথাপিও প্ৰাঞ্জনা ছোৱালীজনী বহুত সহজ সৰল, মৰম লগা, ধুনীয়া, বগা দেখিবলৈ। তাৰ দুচকুত নীলা মিঠা হাঁহিত তাইক চাই থাকিব মন যায়। এই ধুনীয়া সহজ সৰল ছোৱালীজনী বাৰু কিয় এনেকুৱা হ'ল বলকচোন। ভগৱানে বাৰু তাইক অকণমান ধনী ঘৰত বা মধ্যবিত্ত ঘৰত জন্ম দিব নোৱাৰিলেনে? বলকচোন কাহিনীৰ মাজলৈ আমি যাওঁ, কাহিনীটো আৰম্ভ কৰোঁ। বলক। প্ৰথম দৃশ্যত থাকিব প্ৰাঞ্জনাৰ মাক আৰু দেউতাক। মাকে প্ৰথমতে প্ৰাঞ্জনাৰ লগত কথা পাতি থাকিব। তাৰপিছত ফোনটো ৰখাৰ পিছত দেউতাক আহিব। হেল্ল' মাজনী। অঁ মা, কোৱাচোন, কি কৰিছা? এনেই আছোঁ। তুমি কি কৰিছা মাজনী? মই ঘৰটো মুচি আছোঁ, স্কুল যাব হৈছে যে। অঁ হয় নেকি? অকণমান সময় পাবানে? অঁ পাম। কোৱাচোন মা। বাকী বৰমা বৰপাইহঁতৰ ভালনে? ভালেই। পিছে আপোনালোকৰ কেনেকুৱা? মা পাপা ভালেই আছেনে? আছে। পিছে তোমালৈহে বহুত মনত পৰিছে অঁ। যাম নহয়, পৰীক্ষা বন্ধত নিশ্চয় যাম। এবাৰ দীঘলীয়াকৈ বন্ধ দিছে নহয়, 4 দিনমান বন্ধ পাম। তাকে আমাৰ ঘৰ শিৱসাগৰত নহয়। অঁ নহয়, একো নাই বাৰু, শিৱসাগৰ হ'লেও এদিন লাগিব। মানে এদিনটো অহা যোৱা কৰোঁতেইতো ভাগৰ লাগিব ন। একো নাই, 2-3 দিনৰ ভিতৰত কি কৰিম কি নকৰিম, তথাপিও যাম আৰু। পিছে হ'ব, তুমি এতিয়া তোমাৰ মাতষাৰ শুনিবলৈ মই ফোন কৰিছিলোঁ। অঁ হ'ব দে মা, মোৰ এতিয়া স্কুল যাব টাইম হৈছে নহয়। আকৌ বৰমাই গালি দিব ফোনত কথা পাতি থাকিলে। বহুত ভয় লাগে নহয়। বৰপাইটো অকণ ভাল আছে, কিন্তু বৰমাজনী বহুত ভয় লাগে। অকল খেচিং খেচিং কৰি থাকে। অঁ হ'ব তেনে, থাকিবই লাগিব, উপায়তো নাই। সঁচাকৈ বহুত ভাল লাগে বৰমা আৰু বৰপাইক। অঁ বলকচোন
হ'ব দে, এতিয়া স্কুল যাব টাইম হৈছে নহয়, 7টা বাজিলেই। আকৌ 8টা বজাত ওলাব লাগে, সোনকালে যাব লাগিব নহয়। কামখিনি শেষ কৰি কেনেহে আমি যাব পাৰিম স্কুললৈ। হ'ব দিয়া তেনেহ'লে, থোৱা দেই। কোন আছিলে হয়? এই প্ৰাঞ্জনাই ফোন কৰিছিলে অ'। তাই বহুত দিন কৰা নাই, আজি কেনেকৈ মনত পৰিলে জানো, ৰাতিপুৱাই ফোন মাৰিছে। অঁ সঁচাকৈ তাইলৈ বহুত মনত পৰে। দিনটোত এবাৰ কথা নাপাতিলে এবাৰ হ'লেও কথা পাতিব মন যায় প্ৰাঞ্জনাৰ লগত। হয়, মোৰো মন যায় জানা। তাইক আমি এই সৰু অৱস্থাতে দি দিলোঁ। কেতিয়াবা এনেকুৱা হয় আমি তাইক দি কেনে ভুলেই কৰিলোঁ গতে লাগে। অঁ তাকে কিনো কবি এতিয়া, কেতিয়াকৈ ঘূৰাই আনিব পাৰিম তাইক। যদি আমি ঘূৰাই আনো, আমি খুৱাব পাৰিমনে? তাই বাৰু কষ্ট নাপাবনে আমাৰ শিৱসাগৰত থাকি? বেয়া নাপাব, মই এড্ৰেছকেইটা বা লোকেশ্যনকেইটা আমি কাহিনী দিছোঁ দেই, বেয়া নাপাব। তাৰ বাবে মই ক্ষমা প্ৰাৰ্থনা। অঁ ঠিক আছে, এতিয়া বলক কাহিনীৰ মাজলৈ। ঠিক আছে, আমি কিনো কৰিব পাৰিম, উপায় নাই। তাই তাতে পঢ়ক জানিছ। অঁ মেট্ৰিকটো দিয়ালৈকে থাকক। তাই কিমান দিন থাকে বা কিমান দিন নাথাকে, আকৌ মালিকনীও কথা আছে নহয়, দিবনে নিদিয়ে। অঁ তাকে, বাকী বাদ দিয়াচোন, বৰ ভোক লাগিছে কামৰ পৰা আহি। ভাত দিয়া। সেই কামৰ পৰা আহিছে, বহুত সোমালে নেকি হে। এই ৰাতিপুৱা বেলাতে কামৰ পৰা আহিছোঁ বুলি কৈছা যে, কামলৈ যাব লাগে বুলি ক'ব লাগে। অঁ কি হৈছে জানো, মই পাহৰিয়ে গৈছোঁ দেই, পগলাই হৈছোঁ। তাকে প্ৰাঞ্জনা বহুত মনত পৰে। মই কথা পাতিম বুলি ভাবিছিলোঁ, কাটিয়ে দিলা তুমি। নহয় তাই স্কুল যাব দেৰি হৈছে যে, সেইকাৰণে মই কাটি দিলোঁ। পাছবেলা কথা পাতিবা হা। ঠিক আছে যোৱা, মই ভাত দিয়াকৈ মই কামলৈ যাব লাগিব নহয়। আজি বাগানত পাত তোলা কাম আছে আমাৰ। ঠিকা পাত। অঁ হ'ব, ময়ো সেইফালে ডাল কিবা কিবি কৰিব লাগিব। হ'ব যোৱা, ভাত মুখকেইটা ধৰি লৈ মই ভাতকেইটাকে উলিয়াওঁগৈ। তৃতীয় দৃশ্য, এই দৃশ্যত প্ৰাঞ্জনা আৰু প্ৰাঞ্জনাৰ লগৰবিলাক থাকিব। প্ৰাঞ্জনা, পৰীক্ষা পালেহিয়েচোন। অঁ পৰীক্ষা পালেহি, আৰু বেছি দিন নাই, এমাহ আছে। কিনো কৰিম, উপায় নাই আৰু দেই। মোৰ ৰাতিপুৱা গধূলি কামবিলাক কৰোঁতেই যায়, কিতাপনো কেতিয়া পঢ়োঁ জানো। এবাৰ ফেইলেই হ'ম চাগে। তেনেকুৱা নহয় অ'। তুমি বহুত কৰিছা বুলিয়ে মই ভাবোঁ। কৈছোঁ বুলি মানে কি ক'ম আৰু, নিজৰ ঘৰত আছোঁ যেতিয়া আমিতো স্বাধীনতা পাইছোঁ ন, কিন্তু আনৰ ঘৰত প্ৰাঞ্জনাই কেনেকৈ স্বাধীনতা পাব? সেইমতেতো কাম কৰিবই লাগিব। তাতে আকৌ প্ৰাঞ্জনৰ বৰমাকজনী যিহে, বহুত ডেঞ্জাৰ আছে। অঁ এবাৰ ফাইনেল এক্সাম দিবলৈ বেছি দিন নায়েই। কি যে হ'ব, তোমাৰ ঠাইত যদি আমি হোৱাহেঁতেন কি কৰিলোঁ হ'লে। 11টা-12টা বাজি গ'ল হ'লে। ৰাতিপুৱা শুই উঠি মুখ হাত ধুই মেলি, ঘৰৰ কাম বন কৰি মেলিও বমাবৰ কামখিনিও কৰি থৈ আহে। চাওকচোন, ইমান কষ্ট কৰিছে প্ৰাঞ্জনাই, তথাপিও আমাতকৈতো বহুত চোকা। যদিহে এখন ভাল ঘৰত যদি থকা হ'লে, সঁচাকৈ পায়, বেচেৰি প্ৰাঞ্জনাই পঢ়িব নাপায়। কি ক'ম অ',
কপালখনেই এনেকুৱা। ঘৰতো মা দেউতাই সৰুতে মোক দি দিলে। মই যদি জনা বুজা হোৱা হ'লে মই নাহিলোঁ হ'লে। এতিয়া জাংকলৈও যাব নোৱাৰোঁ। যিমানেই বৰমা বপাইহঁতে গালি দিলেও সহ্যটো কৰিবই লাগিব। উপায় নাই। এই প্ৰাণজনাৰ কপালত ভগৱানে কি যে লিখি পঠাইছে নহয়। সেই প্ৰাণজনা, তুমি দুখ নকৰিবাচোন। আমি আছোঁ নহয়। আমি থাকিম তোমাৰ কাষত। তাকে তোমালোকেই মোৰ আশা ভৰসা। দুখ নকৰিবি দেই। হ'ব। বাকী যি কি নহওক, ভালকৈ পঢ়িবি। ৰাতিপুৱা গধূলি মই নোৱাৰিব পাৰোঁ, দেখাবি দুই এটা দেই। কামখিনিৰ মাজত পঢ়িবলৈ মই সময় নাপাবও পাৰোঁ। ঠিক আছে, দেখাম। আমাৰ লগৰ যেতিয়া আমিতো সহায় কৰিবই লাগিব। তুমিওচোন আমাক সহায় কৰা। হয় কথাটো। ঠিক আছে, তুমি নোৱাৰিলেও একো নক'বা। নোট চোটবিলাক আমি লিখি দিম। তোমালোকে ভালকৈ পঢ়িবা। তুমিতো নোট চোট বনাওঁতে সময়ে নোপোৱা। কি পঢ়া কি নপঢ়া দেওবাৰ দিনত সময় পোৱা। তাৰপিছত স্কুলত আহি আগবেলা ৰাতিপুৱা গধূলিতো কাম কৰোঁতেই যায়। দেওবাৰ দিনত অকণমান পঢ়িবলৈ পোৱা, সেয়াই ন তোমাৰ। ঠিকেই কৈছা। কিনো হ'ব, যি পাৰিম যি নোৱাৰিম। এবাৰতো ওলামেই হাইস্কুলৰ পৰা। তাকে হ'ব দে, যোৱা এতিয়া। তোমালোকৰ দেৰি হ'ব নহ'লে। মোৰ লগত কথা পাতি থাকিব নালাগে। মোৰ ক্লাছ এতিয়া অফ আছে, তোমালোকে ক্লাছলৈ যোৱা। হ'ব, ঠিক আছে, যোৱা তুমি। হ'ব, বাই বাই। বাই। তৃতীয় দৃশ্য। এই দৃশ্যত প্ৰাঞ্জনাৰ বৰমাকক দেখাব। জাষ্ট দেখাব, ফোনত কথা পাতি থাকিব। হয়, আপুনি কোনে কৈছে? মই আপোনাৰ পৰা যে পইচা লৈছিলোঁ, মই যে দিগন্ত আকৌ। দিগন্ত, কোৱাচোন। বাইদেউ, মই আপোনাৰ পইচাকেইটা দিব নোৱাৰিম। মানে কি ক'ব খুজিছা তুমি? মানে বাইদেউ, মোৰ মানুহজনী হস্পিটেলত আছে। পৰি কেনে কঁকালটো দুখ পালে, তাতে পইচাখিনি খৰচ হৈ গ'ল। মই আপোনাক আৰু কেইদিনমানৰ পাছতে মই ঘূৰাই দিম। আৰু কিমান দিন ঘূৰাবা তেনেকৈ কৈ কৈ মই হাইৰাণ হৈ গ'লোগৈ। আৰে তোমাৰ মানুহজনী যি হয় হৈ থাক, মোক ক'বলৈ দৰকাৰ নাই। মোক পইচা লাগিব অহা সোমবাৰৰ ভিতৰত। বাইদেউ, অকণমান মোৰ দুখটো বুজক। এটা কঁকালটো উঠিবই পৰা নাই, কঁকালটো ভাঙি গ'ল, হাড়ডাল ভাঙি গৈছে। মই জানো ইমানখিনি দয়া মমতা হ'ব লাগে। কি দয়া মমতা হ'ব লাগে? ইমানখিনি দয়া মমতা হ'লোৱেই যেতিয়া, তোমাকো আৰু দেই, মুঠতে মোক ক'ৰ পৰা পইচা দিবি। অহা সোমবাৰৰ ভিতৰত মোক লাগিব। এইবিলাক চব তুমি মিছা কথা কৈছা। মিছা কথা কোৱা নাই, মই সঁচা কথা কৈছোঁ। নাজানো, মোক অহা সোমবাৰে লাগিব। মই নাজানো। হ'ব, ঠিক আছে। মানে প্ৰাঞ্জনৰ বৰমাক অকণমান মানে দাংগাচি টাইপৰ, অকণ বেছি টাইপৰ। মানে মানুহৰ সুখ দুখ অনুভৱ এইবিলাক মানে চিন্তা নকৰে। মুঠতে লাগে বুলি ক'লে লাগেই। খংখচীয়া মানে। সেইবাবে এই মানুহজনক সেই বুলি কৈছে হা। মানে কেৰেক্টাৰৰ মতে, মই কেৰেক্টাৰৰ মতে নিছোঁ মানে কাহিনীটোত। বেয়া নাপাব। ইয়াৰ পাছৰ দৃশ্যটো হৈছে প্ৰাঞ্জনাৰ বৰপাইক থাকিব।
মানে প্ৰাঞ্জনালে বস্তু এটা কিনিব, এই ক্ৰেতা বিক্ৰেতা মানে দোকানত দেখাব, দাদা এইটো কিমান দাম? 400 টকা। নাই 200 টকা লওঁ। 200 টকা নহ'ব, আমাৰ কিনা দামেই নপৰে কি 200 টকা। হ'ব দে 300 টকা দে, লৈ লওঁ। ঠিক আছে হ'ব দে, হ'ব, বাই বাই। ইয়াৰ পাছৰ দৃশ্য প্ৰাঞ্জনা, প্ৰাঞ্জনাৰ বৰমা আৰু বৰপাই থাকিব। লোৱা, তোমালৈ এইটো আনিছোঁ, এইটোৱে লাষ্ট আৰু দেই, আনি নিদিওঁ। এইবাৰে পাবি আৰু নাপাবি আৰু দেই, এইবাৰে শেষ তোৰ। ৰখাচোন। হ'ব বমা বপাই, আপোনালোকে যি দিয়ে সেয়াই মোৰ কাৰণে যথেষ্ট। এবাৰে লাষ্ট, আৰু বেয়া হ'লে নাপাওঁ, আৰু একো বস্তুৱেই নাপাওঁ। তুমি কিয় বাৰু ইমানকৈ গালি দি থাকা তাইক? গালি পৰাটো অকণমান কমাবাচোন। কি বুলি গালি দিওঁ ন? তাই ভালৰ কাৰণে গালি দিওঁ, তাই ভাল হোৱাটো মই বিচাৰোঁ ন। তাইক যদি ইমানকৈ গালি দি চাওঁ, তাই মানসিকভাৱে দুৰ্বল হৈ পৰিব। এফালে তাইৰ পৰীক্ষাও পালেহি, আৰু ইমানকৈ কাম কৰিব নিদিবিচোন। পৰীক্ষা পালেহি, পঢ়িব দিয়া। কিহৰনো কাম কৰিব দিওঁ? ৰাতিপুৱা নিজৰ কামকেইটা কৰাৰ বাহিৰে আৰু কি কৰেনো? ৰাতিপুৱা নিজৰ কামকেইটা কৰাৰ বাহিৰে আৰু একো নকৰে ন? কাঁহী বাতি ধোৱা, কাপোৰ ধোৱা, চোতাল সৰা, ঘৰ মোচা, ভাত সিজোৱা, এইবিলাকতো কাম নহয় ন? আগতেও কৈছিলা একো কৰিব নিদিওঁ, কিন্তু লাহে লাহে প্ৰাঞ্জনাই কৰি অহা দেখিছোঁ। তুমি অকল মোবাইলটো লৈ ৰিলচকে বনাই থাকা। মোবাইলটো বাহিৰে কি চিন্তা কৰিব পাৰা? মোবাইলটোৰ বাহিৰে আৰু আছে কি তোমাৰ? হ'ব তেনে, তুমিয়েই জানা, তুমিয়ে যি কৰা প্ৰাঞ্জনাক। তুমি চিন্তা নকৰিবা প্ৰাঞ্জনা, মই আছোঁ নহয়। হ'ব, তুমিয়ে চাবা, আৰু মই আৰু ইয়াৰ দায়িত্ব নলওঁ আৰু। হ'ব, প্ৰাঞ্জনা মোৰ লগত থাকিব। কি যে ক'ম আৰু, এই এখেতে প্ৰাঞ্জনাক মৰম দি বেয়া কৰিছে। অকণমানতো হেৰি হ'ব লাগে, কঠোৰ হ'ব লাগে, ভালৰ কাৰণে কঠোৰ হ'ব লাগে। আমি কিবা বেয়া কৈছোঁ নেকি? মই কিবা বেয়া কৈছোঁ? হ'ব দিয়া, তোমাৰ কথা বতৰা মই আগৰ পৰা দেখি আহিছোঁ, আগৰ পৰা কোৱা মই এইটো নকৰোঁ, সিটো নকৰোঁ, কিন্তু লাহে লাহে তাই গোটেই কামখিনি, তোমাৰ কামখিনি হেৰি কৰে। তুমি অকল ৰাজৰাণীৰ দৰে বহি খাইছা ন? হ'ব দিয়া, আজিৰ পৰা তুমিয়ে চাবা, আৰু মই বাদ দিলোঁ। এই বুলি কৈ প্ৰাঞ্জনাৰ বৰমাকে গুচি যায়। প্ৰাঞ্জনা, তুমি চিন্তা নকৰিবা। নকৰোঁ বৰমা, নকৰোঁ বৰপাই। তোমালোকে মোৰ হৈ কিয় কাজিয়া কৰা? নকৰিবাচোন। মোৰ হৈ যদি কাজিয়া হয়, মই গুচি যাম নিজৰ ঘৰলৈ। সেই তাকৰিজনী, তোমাৰ বৰমাই এনেকুৱাই হয় আগৰ পৰা, উপায়তো নাই নহয়। হ'ব, ঠিক আছে, যোৱা তুমি এতিয়া তোমাৰ কামকেইটা কৰিবাগে। হ'ব, যাওঁ দেই বৰপাই। দৃশ্য প্ৰাঞ্জনাৰ মাক দেউতাক থাকিব। হেৰি, শুনিছেনে? কোৱাচোন, কি কৰি আছা ন? প্ৰাঞ্জনাই ফোন কৰিছিলে। হয় নেকি? কোৱাচোন, ক। হেৰি নহয়, প্ৰাঞ্জনা বোলে এইবাৰ পূজাৰ বন্ধত আহিব। তাৰ লগৰ জোনালীক কৈ দিবাচোন। জোনালী তাৰ বহুত ভাল বন্ধু নহয়। কৈ দিম আকৌ। এবাৰ ক'ত পূজা চাবলৈ যাব? সেই যে
মথুৰাপুৰতে যাব। মথুৰাপুৰ, চিংলুপথাৰ, সোণাৰী, যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী ইমান ধুনীয়া ধুনীয়া পাতে নহয় পূজা। এবাৰ গুৱাহাটীলৈকে যাব, মথুৰাপুৰ নাযায়। মই ভালেই ভুলকৈ কৈ পাইছিলোঁ। আৰু এটা জেগা আছে নহয়, ইমান ধুনীয়াকৈ পাতে নহয়, ৰঙাপথাৰ। তালৈও যাব মন আছিলে, কিন্তু নাযাওঁ। তাইও পৰীক্ষা বন্ধ বেছি দিন নহয় মাত্ৰ 4 দিনহে। সিহঁতৰ বৰমা বোপাইহঁতৰ আহিব, সিহঁতিতো ডাইৰেক্ট যাবগৈ চিংলুপথাৰ। সিহঁতৰ কিবা ঘৰৰ মানুহ আছে বোলে। পিছে 4 দিনমানহে থকাকৈ আহিব, এসপ্তাহমান থকাকৈ অহা হ'লে ভাল আছিলে। 4 দিনেই থাকিব। প্ৰাঞ্জনাক থৈ কিনে সিহঁতি ডাইৰেক্ট চিংলুপথাৰ যাবগৈ। সেয়ে মানুহ এজনীয়ে সুধিছিলে, তোমালোকৰ তোমালোকৰ ছোৱালীজনীৰ নাম কি? মই ক'লোঁ প্ৰাঞ্জনা দিহিঙীয়া। প্ৰাঞ্জনা দিহিঙীয়া নহয়, প্ৰাঞ্জনা সোণোৱাল। হয়তো একেবাৰে পাহৰি গৈছিলোঁ দেই। মই কি যে ভাবি থাকোঁ, লাজেই পালোঁ। পিছে সিহঁতৰ হাজৰিকা ঘৰত পাঁচচিঙা পইচাটো আনিব লাগিছিল নহয়, যাবা নাই? যাম। যোৱাৰ আগত মই হাজিৰাটো লৈ আহিবা। 1500 টকামান হ'ব, ঠিক আছে। প্ৰাঞ্জনা আহিব, বৰ ভাল লাগিব দেই। ছোৱালীজনী কিমান বা কি হ'ল, কষ্টই পাইছে চাগে। মোৰ মাজনীজনী কাষলৈ আহিব, কিমান যে ভাল লাগিব। আকৌ 4 দিনৰ বাবে আহিব, হেঁপাই নপলাব চাই। টেবুলৰ আগত বহাই ল'ম, ৰছী এডালে বান্ধি ল'ম, ধুনীয়াকৈ চাই দিম, ক'লৈও যাব নিদিওঁ। ঠেইত, জীয়েকৰ যে মাকৰ মৰম, মাকজনী বেছি। হ'ব দিয়া, যোৱা, তোমাৰ ফকতীয়া কথা শুনি লাভ নাই। যোৱা, হ'ব। ইয়াৰ পাছৰ দৃশ্য প্ৰাঞ্জনাৰ বৰমাক আৰু প্ৰাঞ্জনা থাকিব। ইমান দেৰি হ'ল যে কিয়? 2টা বজাতে ছুটি হ'লচোন, 3:30 বাজিলে যে। সোনকালে আহিব নাজানো? বৰমা, মেমে ৰখিব কৈছিলে। বাকীবোৰ যে গুচি আহিলে সকলোকেতো ক'ব লাগে ন? নহয় মানে মেমে মোক পৰীক্ষা এটাৰ কাৰণে বাছনি কৰিলে। তুমি ঘৰত কিতাপ পঢ়া? পৰীক্ষাত বাছনি কৰিলে তোমাক জনা আছে, তুমি কিয় ইমান মিছা কথা কৈছা? মুখখন মেলি চাই থাকিব নালাগে, 1 দিন দাঁত হৈ যাব। মেমে ৰখিব কৈছে কাৰণেহে মই ৰখিছোঁ। হ'লেও তুমি বহুত আকৰি, মুখে কথা ক'ব নাহিবি, চুপ থাক। হ'ব দে, আজিৰ পৰা দেৰি নকৰিবি, নহ'লে স্কুল এৰুৱাই দিম। পৰীক্ষা দিব নিদিওঁ, গম পাইছা নাই? হ'ব, সোনকালে আহিবি, মই টাইম চাই থাকিম নহয়। মেট্ৰিক দিবা, একেবাৰে নিদিম তেতিয়া। হ'ব, ঠিক, যা, হাত ভৰিকেইটা ধুই লগে, বেগ চেগ দলিয়াই দিম। এটা দৃশ্য, এটা কাহিনী, এটা ৰিলত কৈ আছোঁ কথাখিনি, অৰিজিনেল নহয় দেই, বেয়া নাপাব। দৃশ্য হ'ব প্ৰাঞ্জনাৰ মাক আৰু প্ৰাঞ্জনাৰ মাকে যাৰ ঘৰত কাম কৰে তাৰ মালিক থাকিব। দুখীয়া ঘৰৰ মানুহ, দিনটো দুবেলা দুমিটি খাবলৈ হাজিৰাটো কৰিবই লাগিব, নহ'লে কোনে খুৱাব আজিৰ যুগত, যিহে চাউলৰ দাম।
হেৰি শুনিছেনে? এই হেৰি আহিছে, আমাৰ প্ৰাঞ্জনাৰ মাক আহিছে অ'। অঁ অঁ পইচা নিব আহিছিলোঁ আকৌ পাচিঙাৰ। অঁ ৰখিব, মই কৈ দিছোঁ। অঁ হেৰি শুনিছেনে? বোলে প্ৰাঞ্জনৰ মাক আহিছে, এইফালে ওলাই আহাচোন। গৈছোঁ, বহিব কোৱাচোন। বহিব মানে কি, ইয়াত পালেহিয়ে। কোৱা ওলাই আহিব। তোমাৰ পইচাকেইটা মই দিম বুলি ওলাইছিলোঁৱেই। ভালেই কৰিলা তুমি আহিলা। কিমান আছিলে? 1500 টকা। দুটাৰ ভিতৰত। পিছে কি চব্জি খালা নহয়? কি চব্জি খাম আৰু, শাকেই নে আজি। একদম সুদাই নিকাই খালোঁ, লাই আৰু গাহৰি। হয় নেকি? সেইটোনো সুদা হয় নেকি? মই আকৌ ভাবিছিলোঁ সুদা ভাত বুলি ক'লে নিমখ আৰু জলকীয়া বুলিহে আমি বুজোঁ আকৌ সুদা ভাত বুলি ক'লে। সুদা ভাত বুলি ক'লেনো এইফালে মাছ মাংসই বুজায়। তাকেই। কি কবি, চব্জি ভাল আইটেম নাই, মাংসকে আনি খালোঁ আৰু। পিছে জোনালীনো ক'লৈ গ'ল? জোনালী সেই সন্ধ্যাহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছে। তাক ক'বাচোন প্ৰাঞ্জনা আহি আছে, তেতিয়া তাই একদমেই আমাৰ ঘৰলৈ যাব। কেতিয়া আহিব? এই পূজা বন্ধত আহিব। যোৱাবাৰ পূজাত আহিলে কেনিও যাবই নাপালে। গাটো বেমাৰ হ'ল, জ্বৰ হ'ল। গোটেই পানী চানী খেলি ফুৰিলে লগৰ ছোৱালীবিলাকৰ লগত, সাঁতুৰিলেগৈ, গা ধুলে। হয় পাই। তাত থাকোঁতে ভাল হৈছিলে, ঘৰলৈ আহিলে যি টি কৰি ফুৰে। ওচৰত ছোৱালী এজনী আছে নহয়। খবৰ কৈ দিম বাৰু জোনালীক। জোনালীয়ে বহুত ভাল পাব। জোনালী শইকীয়া ন? বেলেগে মোক নামটো সুধিছিলে, মই কি ক'লোঁ, জোনালী তাঁতী কৈ পাইছিলোঁ। লাজ পালোঁ, ওচৰৰ মানুহ এজনী আছিলে যে, তেতিয়া ক'লে জোনালী তাঁতী নহয়, জোনালী শইকীয়া। তাইক আদিবাসী বনাই পেলাইছে যে, অসমীয়া হয় তাই। নক'বি আকৌ, এনেই আদিবাসী নবনাবি। জোনালী শইকীয়া হয়। শইকীয়া শইকীয়ানো কেনেকৈ হ'ব পালে পিছে? তোমালোকৰতো হাজৰিকা লিখা। এই নহয়, আমাৰ বৰমাহঁতৰ ঘৰৰ ছোৱালী হয়, কিন্তু আমাৰ তাত থাকি ডাঙৰ দীঘল হৈছে আকৌ। সেই বৰমাহঁতৰ ঘৰত শইকীয়াই লিখে। আমিহে হাজৰিকা লিখোঁ। হ'ব দে, মোৰ কাম আছে নহয়, মই যাওঁগৈ। হ'ব দিয়া। প্ৰাঞ্জনাৰ মাক আৰু প্ৰাঞ্জনা থাকিব। প্ৰাঞ্জনা, তোমালোকৰ তাৰ ৰাহুল যে, সি কিহত পালেগৈ? সি 9 পালেগৈ। আৰু বৰমা বেপাৰ ভাল ন? ভালেই আছে বাৰু। এতিয়া তোমালোকৰ বৰমা নে বৰপাই ক'ত আছে কৈছিলা, মই বুজি নাপালোঁ। ঘৰৰ মানুহ এইফালে চিংলু পথাৰ ফালে আছে। হয় নেকি? এদিনকে যামচোন তালৈ আমিও দেই। যাব, একো নহয়, বৰপাইটো বহুত ভাল আছে। তাৰপৰা আৰু কোৱা। এই জোনালী খবৰ কেনেকুৱা? জোনালী খবৰটো ভালেই আছে। সি এবাৰ 8 পালেগৈ। একেলগতে আছিলাচোন। নোৱাৰিলে বাৰু, এবাৰ ফেইল কৰিলে। হয় নেকি? তোমাক এটা কথা কওঁ, তোমাক আমি লৈ আহিম বুলি ভাবিছিলোঁ। কি কৈছা? মই ভাবিব লাগিব ইয়ালৈ আহিম নে নাহিম। এনেই নক'বাচোন যি টি কথাবিলাক। সঁচাকৈ তোমাক আমি লৈ আহিম। ইয়াত পঢ়িবা, তোমাক আমি খুৱাব পাৰিম নহয়। আজে বাজে কথাবিলাক কৈ নাথাকিবা না মা। হ'ব, চাওঁ কি হয়। নহয় চোৱা প্ৰাঞ্জনা,
দুদিনমান আমনি লাগিব, দুদিনমান বেয়া লাগিব, কিন্তু চব সময়ত ঠিক হৈ যাব, তুমি চিন্তা নকৰিবা। জানো দেই, মই মানি নলওঁ, মই তাতে থাকিম। তোমাক যে আৰু দেই, হ'ব দিয়া, ব'লে ইয়াতে গৈ থাকোঁ। ক'ত যা আকৌ ইয়াতে ৰাতিখন? শুই থাকোঁগৈ ব'ল, ৰাতি হৈছে ন। পাছৰ দৃশ্য, প্ৰাঞ্জনাৰ পূজা চোৱাৰ দৃশ্য। বেলুন ল'ব, পুতলা ল'ব, কাপোৰ কানি কিনিব, তাৰপিছত পূজা চোৱাত কি কি বস্তু লয়, কি কি নকৰে, এইবিলাক দৃশ্য দেখুওৱা হ'ব। ভালকৈ পূজা চোৱাৰ দৃশ্য হ'ব ইয়াত। পূজা চাই মেলি শেষ হ'ব। পূজা চাবলৈ আহিছে ন, পূজাটো চাবই লাগিব। সেইকাৰণে কেতিয়াবা পূজা চাইছে, দেৱী মন্দিৰত গৈছে, মণ্ডপত গৈছে, সেৱা কৰিছে, ফটো লৈছে, এইবিলাকেই কৰিব এইটো দৃশ্যত। এই দৃশ্যত প্ৰাঞ্জনাৰ বৰমা আৰু বৰপাইক থাকিব। হেৰি শুনিছে? কওকচোন। আজি মনটো বেয়া লাগি আছে অ'। কিহৰ কাৰণে বেয়া লাগিছে? প্ৰাঞ্জনাৰ ঘৰৰ পৰা ফোন আহিছিলে। এইটোনো বেয়া লগা কথা নে? বেয়া লগা কথা নহয়। প্ৰাঞ্জনাক ইয়াৰ পৰা লৈ যাব বিচাৰিছে মাক দেউতাকে। লৈ যাওক, একো কথা নাই, চিম্পল। তুমিতো তাকেই ক'বা ন। তুমিতো তাইক এদিনো ভালকৈ মৰম কৰিয়ে নাপালা। সদায় গালি কেতেৰা এইবিলাক মাত মাতোঁতে তাই দিনটো পাৰ হৈ গৈছে। পিছে লৈ যাব বিচাৰিছে যদি লৈ যাব। চুৰ কৰিতো ধৰি ৰাখিব নোৱাৰো ন, আনৰ ছোৱালী। গোটাইতো দিবই লাগিব। তথাপিও উপায় নাই। আজি সঁচাকৈ বহুত মনত পৰিব ইয়াৰ পৰা গুচি গ'লেগৈ। ধুনীয়া মৰম লগা বগা ছোৱালীজনী, সঁচাকৈ পায়। তাকে মোৰো বেয়া লাগিব। তোমাৰতো বেয়া নালাগে, তুমিতো বহুত ভাল পাবা, মোৰহে বেয়া লাগিব। তেনেকুৱা নক'বা, মই ভালৰ কাৰণে চিন্তা কৰোঁ। এতিয়া ভাল হৈ দেখা পাই আহিছে ইমান দিনে। কালি পৰহি লৈয়ে যাব প্ৰাঞ্জনাক। কালি পৰহি কৈছে, কালি নিয়ে নে পৰহি নিয়ে, মুঠতে আহিব আৰু। প্ৰাঞ্জনাও মনটো মাৰি আছে ইয়াৰ পৰা গুচি যাব যে। এতিয়া প্ৰাঞ্জনাৰ ওপৰতে নিৰ্ভৰ কৰিব, প্ৰাঞ্জনা যাবনে নাযায়। তাকে ইমান দিনে হাঁহি ধেমালি বা আমাৰ মাজত এজনী ছোৱালী আছিলে, সঁচাকৈ বহুত ভাল লাগিছিলে। এতিয়া আমি দি দিব লাগিব নহয়। সেইকাৰণে যিকেইটা দিন আছে, সেইকেইটা দিন তাইক ভালদৰে ৰাখিব লাগিছিলে। হয়তো তুমি তাইক শাস্তি দিয়াবিলাক মাকক ক'লে চাগে, বা ওচৰৰ মানুহেও খবৰ দিলে চাগে সিহঁতক। কি ক'বা, উপায় নাই। লৈ যাব বিচাৰিছে যদি লৈ যাবই। এই দৃশ্যত প্ৰাঞ্জনাৰ মাক আৰু দেউতাক থাকিব। প্ৰাঞ্জনা, তোমাক আমি লৈ আহিম, তুমি কি ভাবা? ৰখাচোন ৰখা, কথাটো ভাবি লোৱাচোন ভালকৈ। ভাবিবলৈনো কিটো আছে? তথাপিও তুমি যেনিবা প্ৰাঞ্জনাক আনিলে বা প্ৰাঞ্জনা যেনিবা আহিলেই, এতিয়া আমি এসাঁজ কেতিয়াবা নোখোৱাকৈ থাকোঁ, তাই থাকিব পাৰিব জানো? তাই কষ্ট নহ'ব? আমি পাৰিম। এই 2 বছৰটো ভালকৈ পঢ়াব লাগিব। তাই বহুত কষ্ট পাব। তুমি কিয় চিন্তা কৰিছা? আছে নহয়, সি এতিয়া ডাঙৰ হৈছে।
বুজি কিয় নোপোৱা অঁ যি ক'ম ভালেই কৈছোঁ। তাৰ ভাগৰ আৰু সেই দাই এজনেও মানে চাম বুলি কৈছে নহয় প্ৰাঞ্জনক, সিয়ে হাতত ল'ব। সেইবাবেহে মই তাইক আনিব বিচাৰিছোঁ। দাই নহয়, মামা তাইক মামাই চাম বুলি কৈছে, মোক ফোন কৰি কৈছিলে। মামাৰ কথাত কিয় বিশ্বাস কৰিছা? কিজানি আনি কেনে নাচাবও পাৰে, তাই নিতৰুৱা নহ'ব। কি ভাবা প্ৰাঞ্জনা তুমি? মা চোৱা, মই যদি ইয়ালৈ আহোঁ মোক পঢ়াত মন নবহিব, একোতে মন নবহিব। বৰমা বৰপাইক মই কেনেকৈ এৰি আহিম? যিমানে যি হ'লেও সিহঁতেই মোৰ কাৰণে আপোন। তোমালোকে মোক কিয় তুলি তালি ডাঙৰ দীঘল নকৰিলা? সৰুতে কিয় গতাই দিলা আনৰ হাতত? মোৰ বেয়া লাগিছে, আজি মই কান্দি কান্দি কৈছোঁ আপোনালোকৰ আগত। ইমানেই যদি মোক কষ্টত ৰাখিম বুলি ভাবিছা, সৰুতেই লৈ আহিব লাগিছিলে। এতিয়া আনৰ ঘৰত দি কিনে এতিয়া মোক কিয় ইমান প্ৰেছাৰ দিছা মই কেনেকৈ সহ্য কৰিব পাৰিম যে আনৰ ঘৰৰ পৰা মই গুচি আহিম? সেইটো কেতিয়াও সম্ভৱেই নহয়, আৰু মই কেতিয়াও নাহোঁ। মোক জোৰ কৰি নাথাকিবি মা। তুমি বুজা নাই কিয় মাজনী? তোমাক মই ভালৰ কাৰণে কৈছোঁ। তুমি আমাৰ ইয়াত থাকিব নালাগে, তুমি মামাহঁতৰ ঘৰতে থাকিবা, গম পাইছা? হ'ব দিয়া, মামাহঁতৰ ঘৰতে থাকিম। তোমালোকে যি ভাবা সেয়াই হ'ব। ইয়াৰ পাছৰ দৃশ্যটো হ'ব, প্ৰাঞ্জনাই ভাবি থাকিব, মইতো বৰমাহঁতৰ ঘৰৰ পৰা গুচি আহিব লাগিব। সঁচাকৈ বৰমা বৰপাইহঁতে ইমান মৰম কৰিছিল, এতিয়াতো এৰি আহিব লাগিব। বহুত বেয়া লাগিছে। কি কৰিম? মনত পৰিব সেই বৰমা বৰপাইহঁতৰ আচাৰ ব্যৱহাৰ, কথা বতৰা। ইমান যে মৰম কৰিছিল বৰপাই। আৰু বৰমা ভাগৰ সেই মাৰকেইটালৈ বহুত মনত পৰিব। বৰমাই মাৰে যদিও আকৌ পাছত মৰম কৰে। বৰমাই লাহে লাহে সলনি হৈছিলহে ভাললৈ। মইচোন গুচি আহিব লগা হৈছে। কি কৰিম? বেয়া লাগে, বুকুখন বিষাইছে, কাকো খুলি ক'ব নোৱাৰোঁ। এফালে ঘৰত এইটো ডিচিশ্যন লৈছে। কি যে হ'ব? মেট্ৰিকটো দিলোঁ, পাছটো কৰিমেই, এতিয়া এডমিশ্যন ল'বলৈহে বেয়া লাগিছে। মই যোৱাৰ পাছত কিজানি সিহঁতে বেলেগক ল'ব নেকি? নতুনক পাই পুৰণিক পাহৰি যাব নেকি? বেয়া লাগিছে। মই মোৰ নিজকে এনেকুৱা লাগিছে যে মই চিঞৰি চিঞৰি কান্দিব মন যায়। কিয় মা আনৰ হাতত তুলি দিলা? কিয় মোক নিথৰুৱা কৰিলা? এতিয়া সময়ত কিয় মই এই যন্ত্ৰণাত ভোগাইছা? মই কেনেকৈ কণ্ট্ৰল কৰিম? মই সিহঁতৰ পৰা যে গুচি আহিম, মোৰ আৱেগে বহুত খুন্দা মাৰিছে। বৰমা, আপোনালোকে চিন্তা নকৰিব। যিমানে যি নহওক, মই আপোনালোকৰ কাষতে মই থিয় হৈ থাকিম। মোক মৰম কৰিব নালাগে বৰমা, বৰপাই। মোক গালি দিলেও দিয়ক, যি হ'লেও কওক। মোৰ মন, মোৰ আৱেগ সদায় আপোনালোকৰ মাজতেই থাকিব, আৰু আগলৈও থাকিব, আৰু সদায় থাকিব। মই আপোনালোকৰ কাষত সদায় থাকিম, যদিও মই গুচি আহিম তাৰ পৰা। ধন্যবাদ। কাহিনীৰ পৰা ওলাই আহি আপোনালোকক জনাওঁ যে কাহিনীটো দীঘলীয়া হোৱাৰ বাবে মই প্ৰাঞ্জনাৰ পাৰ্ট 1 আৰু 2ত ডিভাইড কৰিছোঁ, খণ্ডত বিভক্ত কৰিছোঁ। প্ৰাঞ্জনা 1ত
1ৰ পৰা 9 নম্বৰ দৃশ্য, মানে কিছুমান দৃশ্য বুলি কোৱা নাই, ইয়াৰ পাছৰ দৃশ্য আমুক দৃশ্য 9 নম্বৰ দৃশ্যলৈকে আগবঢ়াই দিলোঁ। ইয়াৰ পাছৰ দৃশ্য আপোনালোকক অতি সোনকালে আগবঢ়াই দিম, আপোনালোকে চাব। এতিয়া আপোনালোকৰ মাজলৈ পাৰ্ট 1 প্ৰথম খণ্ড আগবঢ়াই দিছোঁ। সকলোৱে চাব বুলি আশাত থাকিল। ধন্যবাদ। পাৰ্ট 1টো আগবঢ়াই দিলোঁ আজি। ধন্যবাদ।